Hello everyone, Punduk Sudung and welcome back to my official YouTube channel. So বন্ধুসকল আজি বহুতে বেয়া লগা দিন আৰু আমি আজি দিনত এটা লগৰ এটা হেৰুৱাবলগীয়া হ'ল আৰু আপোনালোকে নিশ্চয় মোৰ আগৰ ভিডিঅ'ত যোনে চাইছে হেকলে নিশ্চয় গম পালে যে হে লৰাজনৰ আসলতে হৈছিল নেকি আৰু হে ভিডিঅ'ত আপোনালোকক মই কৈছিল যে হে লৰাজনৰ অৱস্থা কেনেকৈ হৈ আছে বা হি ক'ত আছে আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম বুলি কৈছিলোঁ আৰু ইতিমধ্যে আজি বহুতে বেয়া লগা খবৰ এটা পালোঁ আৰু সেই খবৰটো হ'ল যে বন্ধুসকল আজি হঠাৎ আমাৰ সেই পৃথিৱীখনৰ পৰা আমাৰ লগৰ চিৰবিদায় ল'বলগীয়া হ'ল আৰু সেইকাৰণে তাইৰ আত্মাৰ সদ্গতিৰ কামনা কৰি আজি আমি তেখেতসকলৰ ঘৰলৈ বন্ধুসকল আৰু য'ত নেকি আমি গৈ আছিলোঁ আৰু সেই জেগালৈ আমি ইতিমধ্যে উপস্থিত হ'লোঁ আৰু উপস্থিত হৈ য'ত নেকি আমাৰ বন্ধুৰ আজি শ্ৰদ্ধাঞ্জলি আছিল আৰু শ্ৰদ্ধাঞ্জলি আমি জ্ঞাপন কৰিলোঁ যাতে সি য'তে থাকক শান্তিৰে থাকক অকল মৃত্যু হ'লেও যাতে সি স্বৰ্গগামী হওক তাৰে কামনা কৰি আজি আমি সকলো লগৰ আৰু বিধায়ক খোৱাং সমষ্টিৰ বিধায়ক সকলো গগৈদেৱ আহি ইয়াত উপস্থিত হৈছিল আৰু তেখেতেও এতিয়া সেই যিটো আমাৰ লগৰ সেই লগৰৰ কিছু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি অলপ ঘৰৰ বুজ ল'বলৈ গৈছে সন্ধিয়া এটা খবৰ আমি লাভ কৰিছিলোঁ আমাৰ যুৱক এইবাৰ হাই ছেকেণ্ডেৰী পৰীক্ষা পাছ কৰিছিলে আৰু তেওঁ পাছ কৰি এইবাৰ BA এডমিশ্যন ল'বৰ কাৰণে আবেদনো কৰিছিলোঁ হয়তো আবেদন পাছত তেওঁ এডমিশ্যন ল'লে হয় আৰু তেওঁ শাৰীৰিক অনুশীলনো কৰি থকা বুলি আমি গম পাইছিলোঁ প্ৰতিটো দিনেই হয়তো তেওঁলোকৰ লগতে দৌৰা আৰু তেওঁৰ লগত বহুত আছিল নিয়তিৰ হয়তো কিবা ইচ্ছা আছিল যে তেওঁৰ কপালত হয়তো ইমানেই আয়ুস আছিল গতিকে তেওঁ আমাৰ মাজৰ পৰা আঁতৰি হয়তো বস্তুখন খাবলৈ গতি কৰিলে গতিকে এই দুখৰ মুহূৰ্তত মই তেখেতৰ পিতৃ মাতৃ আৰু পৰিয়ালবৰ্গৰ যি মহা দুখ এই শোকৰ মই সমভাগী হৈছোঁ আৰু এই উদীয়মান যুৱক সুৰজ বিনৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ তেখেত য'তেই আছে তেখেতৰ আত্মা ঈশ্বৰৰ ওচৰত ভালে কুশলে থাকক মই তাকেই কামনা কৰিছোঁ আৰু পৰিয়ালবৰ্গই এই সুৰজ বিনৰ দুখত যেনেধৰণে ভাঙি পৰিছে মোৰো অন্তৰত তেনেধৰণে এটা আঘাত লাগিছে কাৰণ আমাৰ মাজৰ পৰা এজন যুৱ বন্ধুক আমি হেৰুৱাইছোঁ যি নহওক ঈশ্বৰৰ যি ইচ্ছা তাত আমাৰ কোনো হাত নাথাকে গতিকে এই কথাখিনিক আমি বাস্তৱ সত্যটো বুজি সকলোৱে কেৱল মাত্ৰ এটাই প্ৰাৰ্থনা জনাব লাগে যাতে সুৰজ বিনৰ আত্মাই সদ্গতি লাভ কৰে মই দুখৰ মুহূৰ্তত এইকেইটা কথাকে কৈ পুনৰবাৰ সুৰজ বিনৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ
আমাৰ এই পৃথিৱীখনৰ পৰা আমাৰ লগৰ চিৰবিদায় ল'বলগীয়া হ'ল আৰু সেইকাৰণে তাইৰ আত্মাৰ সদ্গতিৰ কামনা কৰি আজি আমি তেখেতহঁতৰ ঘৰলৈ গ'লোঁ আৰু গৈ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। আৰু সেই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা সময়ত আমাৰ বিধায়ক খোৱাং সমষ্টিৰ বিধায়ক চক্ৰদেৱ বড়ো ডাঙৰীয়াও উপস্থিত হৈছিলে আৰু এই ঘৰখনৰ এই ল'ৰাজনৰ মৃত্যুৰ বুজ ল'লে আৰু ঘৰৰ কিবা এটা ঘৰ পৰিয়ালক কিবা এটা সান্তনা দিছে আমাৰ বিধায়ক ডাঙৰীয়াই। তাৰ বাবে তেওঁক বহুত বহুত জ্ঞাপন। এনেকুৱা দুখৰ সময়ত সেই পৰিয়ালবৰ্গৰ হৈ যি শোকাব পৰিৱেশ, সেই পৰিৱেশত খবৰ ল'বলৈ আহিছে, তাৰ বাবে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ বিধায়ক চক্ৰদেৱ গগৈ ডাঙৰীয়াক। আৰু ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ, আৰু যিহেতু বহুতেই দুখ লাগিছে কাৰণ আজি আমি আমাৰ লগৰ এজনক হেৰুৱাবলগীয়া হৈছে। তাইৰ অকাল মৃত্যু বহুত কম বয়সতে তেওঁ স্বৰ্গগামী হ'বলগীয়া হ'ল। তাৰ বাবে বহুত ঘৰৰ পৰিয়াল বহুত দুখত ভাগি পৰিছে আৰু এইটোতো স্বাভাৱিক, ভাগিটো পৰিবই। আৰু আমিও বহুত আৱেগিক হৈছোঁ। আৰু সেয়া মোৰ লগৰ ইও আমি কেইজনমান গৈ আমাৰ গাঁৱৰ পৰা কাৰণ বহুত দূৰ হ'ল, প্ৰায় 5-6 কিলোমিটাৰ যাবলগীয়া হয়। আৰু আমি খবৰটো পাই আমি তথাপিও আমি গ'লোঁ আৰু উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনো কৰিলোঁ লগত। আৰু তাৰ যাতে য'তেই থাকে যাতে তেওঁৰ শান্তি কামনা কৰি আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। আৰু মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোককো মই সেইটো কাৰণে হাত জোৰ কৰি অনুৰোধ কৰিছোঁ যাতে তেওঁ য'তে থাকক যাতে স্বৰ্গগামী হওক, কাৰণ অকাল মৃত্যু খাব দিবলগীয়া হওক দুৰ্ভাগ্যবশতঃ খুব বেয়া লগা বিষয়। আৰু আপোনালোকে যাতে ভগৱানৰ ওপৰত তেওঁৰ 1 মিনিট তেওঁৰ কাৰণে মনোপ্ৰাণতা কৰি দিয়ক, যাতে তেওঁৰ আত্মাই যাতে স্বৰ্গত ঠাই পায়। তাৰ বাবে আপোনালোকো অলপমান ভগৱানৰ ওপৰত দোৱা কৰি দিয়ক। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, আৰু আপোনালোকে নিশ্চয় মোৰ ভিডিঅ' চাই গমেই পাইছে চাগে আৰু ৰাতি হৈ গ'ল। আৰু এতিয়া আমি যাওঁতে বহুত ৰাতি হৈ যাব, সেইটো কাৰণে আমি এতিয়া ঘৰলৈ ওলাই গৈছোঁ আৰু লগ পাম।